আমাৰ মানুহৰ বৰ আচৰিত অভ্যাস এটা আছে। কিবা এটা বস্তু নোপোৱালৈকে ধৈৰ্য নধৰে আৰু পোৱাৰ পিছত আদৰ নকৰে। নমস্কাৰ, মোৰ নাম হ'ল দেৱজিৎ শইকীয়া। এবাৰ বাবা এজন এখন গাঁৱলৈ গৈছিল। তাত তেওঁক এঘৰ মানুহে বৰ আদৰ সাদৰ কৰিছিল আৰু যেতিয়া বিদায় সময় হ'ল তেতিয়া ঘৰখনৰ মূল মানুহজনে ক'লে যে বাবা, আমাৰ ঘৰত তেনেকুৱা একো ডাঙৰ বস্তু নাই যি আমি আপোনাক দান হিচাপে দিব পাৰিম, কিন্তু আমি বিচাৰোঁ যে আমাৰ ফালৰ পৰা এই ছাগলীজনীক দান হিচাপে গ্ৰহণ কৰক। বাবাজন বিমূৰত পৰিল যে এই ছাগলীটোক মই নি কি কৰিম, কিন্তু পৰিয়ালটোৱে ইমান মৰমত দিছিল যে বাবাজনে না কৰিব নোৱাৰিলে আৰু তেতিয়া বাবাজনে সেই ছাগলীটোলৈ গাঁৱৰ পৰা ওলাই আহিল। বাবাজন য'ত যাম বুলি ভাবিছিল গাঁওখনৰ পৰা কিছু দূৰত্বত আছিল। অলপ দূৰতো ছাগলীজনীক খোজ কঢ়াই নিলে, কিন্তু তাৰপিছত বাবাজনে ভাবিলে যে ছাগলীজনীৰটো ভাগৰ লাগিব, সেইকাৰণে বাবাজনে তেওঁৰ কান্ধত বহাই ল'লে। বাবাজনে ছাগলীজনীক কান্ধত লৈ যাত্ৰা আকৌ আৰম্ভ কৰিলে। তেওঁৰ অভ্যাস আছিল এনেকুৱা দীঘলীয়া যাত্ৰা কৰাৰ। দূৰ পাহাৰৰ ফালে 3টা চোৰ স্বভাৱৰ ল'ৰা ৰখি আছিল। যেতিয়া সিহঁতে দেখিলে যে বাবা এজন আহি আছে আৰু তেওঁৰ কান্ধত ছাগলী এজনীও আছে, সিহঁতৰ মনত অনেক কল্পনা আহিল। সিহঁতে ভাবিলে যে আজি দুপৰীয়াৰ আহাৰ হৈ গ'ল। সিহঁতে কেনেকৈ বাবাজনক ঠগিব পাৰি তাৰে প্লেন বনাবলৈ ধৰিলে। তিনিওটাই সিদ্ধান্ত ল'লে যে তিনিওটা বেলেগ বেলেগ জেগাত ৰৈ থাকিব আৰু তেওঁক ঠগিব। বাবাজন গৈ থাকোঁতেই সন্মুখত ঘপককৈ তাৰে প্ৰথম ল'ৰাটো ওলাল আৰু সি ক'লে যে আপোনাৰ দৰে পবিত্ৰ ব্যক্তিক এই কাম শোভা নিদিয়ে। আপুনি এটা কুকুৰক আপোনাৰ কান্ধত বহাই লৈ আনিছে যে কিয়? বাবাজনে ক'লে, তুমি কি কৈছা? এইজনী এজনী ছাগলীহে। ল'ৰাটোৱে ক'লে যে মই যি দেখিছোঁ তাকে ক'লোঁ, বাকী আপুনি মানে নামানে আপোনাৰ কথা। আৰু সি মিচিকীয়া হাঁহি এটা মাৰি গুচি গ'ল। বাবাজনে মনতে ভাবিলে যে কেনেকুৱা ধৰণৰ মানুহ এই পৃথিৱীত থাকেও। বাবাজনে আৰু অলপ আগুৱাই যাওঁতেই তাৰে 2 নম্বৰজন ল'ৰাই তেওঁক পালে। সি ক'লে যে বাবা, মই কিন্তু আপোনাৰ সাহসক মানিছোঁ দেই। বাবাজনে আচৰিত হৈ সুধিলে যে কিয়, তুমি এনেকুৱা কিয় ক'লা? তেতিয়া ল'ৰাজনে ক'লে যে আপুনি আপোনাৰ কান্ধত যে এই বাঘৰ পোৱালিটো লৈ আহিছে সেইবাবেহে ক'লোঁ। বাবাজনে ক'লে, আৰে তুমি এইষাৰ কি ক'লা? এইটো জানো বাঘৰ পোৱালি, এইজনী এজনী ছাগলীহে। সেই ল'ৰাজনেও সেই একেই ক'লে যে মই যি দেখিছোঁ তাকে ক'লোঁ, বাকী মানে নামানে আপোনাৰ কথা। সেই বুলি কৈ সিও এটা মিচিকীয়া হাঁহি মাৰি তাৰ পৰা গুচি গ'ল। বাবাজনে অলপ দূৰ যোৱাৰ পিছত সেই 3 নম্বৰ ল'ৰাজনক পালে আৰু সি ক'লে যে প্ৰণাম বাবা, মই এই দুনিয়াত প্ৰথম মানুহ দেখিছোঁ যে এটা গাধ পোৱালিক কান্ধত বহাই লৈ আনিছে। বাবাজীৰ এইবাৰ খং উঠিল আৰু ল'ৰাটো ক'লে যে তুমি অন্ধ নেকি, দেখা নাই এইজনী এজনী ছাগলীহে। অলপ দূৰ যোৱাৰ পিছত বাবাজনে ভাবিলে যে এজন ব্যক্তিয়ে এই ছাগলীজনীক কুকুৰ বুলি ক'লে, তাৰপিছত আনজনে আকৌ বাঘৰ পোৱালি বুলি ক'লে। এতিয়া আকৌ এই মানুহজনে কৈছে যে এইটো গাধ পোৱালিহে। কি মানে, এইটো ভূতচোন নেকিও? বাবাজীজনে অশান্তি পাই এই ছাগলীজনীক কান্ধৰ পৰা নমাই ৰাস্তাত এৰি দিলে। তেওঁ অকলেই নিজৰ যাত্ৰা আৰম্ভ কৰিলে। বেচেৰী ছাগলীজনী অলপ দূৰ যাওঁতেই সেই 3টা ল'ৰাই পালে আৰু জানেই কাহিনীটো ইমানেই। কিন্তু এই সৰু কাহিনীটোৱে আমাক বৰ ডাঙৰ কথা এটা শিকায়। যদি আমি মানুহৰ কথাত ফচি যাওঁ তেতিয়া আমি যি কৰিব লাগে, যলৈ যাব লাগে, যেনেকৈ আমি কৰিব লাগে, আমি কেতিয়াও কৰিব নোৱাৰিম। কাৰণ বহুত মানুহৰ বেলেগ মানুহৰ কথাৰ ইমান প্ৰভাৱ পৰে, তাৰ কাৰণে তেওঁলোকে জীৱনত একো ডাঙৰ কৰিব নোৱাৰে। সেই মানুহ নিজৰ গ'ল পাবলৈ সক্ষম নহয়। সেই মানুহ নিজেও একো কৰিব নোৱাৰে আৰু লোককো একো কৰিব নোৱাৰাকৈ ৰাখে। সেয়ে মই আপোনালোকক ক'ব বিচাৰোঁ যে আনৰ কথাত মন নিদিয়াকৈ নিজৰ কাম কৰি যোৱাটোৰ নিচিনা সঠিক পথ নাই। এই সৰু কাহিনীটো কৈ মই দেৱজিৎ শইকীয়াই আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।